নমস্কাৰ। আজি পাঠ কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম আহিবাচোন এদিন। কথা ধনমণি বৰদলৈ আৰু কণ্ঠ কৃষ্ণজ্যোতি জোনাক। আজি বহুদিনৰ মূৰত আকাশখনলৈ চালোঁ। ইচ্ছা আছিল ডাৱৰখনা মেঘৰ সৈতে কথা পতা, কিন্তু ইমানতে স্তব্ধ। কতবাৰ যে আছিল, কিমান যে ব্যস্ত। সযতনে ৰখা পুৰণি ডায়েৰীখনে মোক আজিকালি বাৰে বাৰে সোধে, ক'ৰবাত বিষাদ বৈ যোৱা নাইনে? উত্তৰত থাকে, সাহসো আছে, কিন্তু মৌন হৈ ৰওঁ। আৰু কি জানা, যে উকা পৃষ্ঠাবোৰত কেতিয়াবা নীলাবোৰ বিয়পাবলৈ কিমান যে আমনি কৰে। এতিয়াটোৰ পুৱা ৰেঙনিয়ে সুবাসী নধলা হ'ল। অভিমানী হৃদয়খনো দেখোন গৰাহত পৰিণত হ'ল। তুমি আহিবাচোন এদিন, ভাগৰুৱা দেহৰ নিথৰুৱা মনটো লৈ। অক্লান্তৰে আচ্ছাদিত হৈ থকা দুয়ো মুখেৰে আমাৰ দুয়ো হৃদয়ৰ বেদনাবোৰ নৈ পাৰত বহি সমানেই শ্বেয়াৰ কৰিম। তোমাৰ সেই কোমল হৃদয়ৰ সৈতে কপাহ লেখীয়া হাত দুখনৰ সৈতে অযুত বাৰ আলিংগন কৰিম। এৰা সময়তে বৰ নিষ্ঠুৰ। মৃত্যতা আজিকালি কাৰোৰ সতে নাথাকে। আৰু শুনা, ভয় নকৰিবা, বৰঞ্চ তোমাৰ সাহস বাঢ়িব। নাপাহৰিবা, তুমি আহিবাচোন এদিন। মই জানো তুমি ভাগৰা নাই। মই আনকি সেয়াও জানো যে অতীতৰ সেই স্মৃতিবোৰ তুমি একোকে পাহৰাও নাই। সেয়া আমাৰ বাবে অপ্ৰাপ্তি আছিল। আছিল, সেইবোৰ এটা মৰীচিকাৰ দৰে দ্বন্দ্বহীন মুক্তময়। ক'ত বা আছিল ইমান মূল্য? শব্দবোৰো অমিল যেনেই লগা হ'ল। এই যে ক'লা মেঘে আকাশ চুব, ভালপোৱাবোৰ আকৌ জীপাল হৈ ৰ'ব, সপোন যেন তুমি দিঠক হৈ কিমানবোৰ অবাস্তৱ আজি বাস্তৱ ৰ'ল। আৰু আবিৰ সনা হৃদয় এতিয়া বিষাদ সিঁচা অভ্যাস কৰিছে। ডায়েৰী পৃষ্ঠাবোৰে সাৰে আছে বাবেহে কৈছোঁ, নীলাবোৰক তেজাল হ'বলৈ দিয়া নাই। তাহানিৰবোৰ যেন এতিয়া এখিলা সৰাবাটৰ দৰে। অভিমানী হৃদয় যে বৰকৈ আমনি কৰে। কিজানি আকৌ আহিলে জীপাল হৈ পৰে। সেয়েহে কৈছোঁ, আহিবাচোন এদিন। জীৱন এখনি মায়াময় জীৱনী।